Hello everyone, Arusha and Momsor another recipe le আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো একেবাৰে কম সময়ত বহুত ইজি প্ৰসেছত বনোৱা এটা সিম্পল ভেজ পোলাও ৰেচিপি। তেনে বলক আৰম্ভ কৰো ভিডিওটো। যদি চাই ভাল পায় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নেপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিও নটিফিকেশন পাবলৈ। ইয়াত আছে গাজৰ, চামটৰ, বিনছ আৰু গোটা মছলা চাউল। এটা কুকাৰত তেল গৰম কৰি লৈ দি দিম গোটেইখিনি মছলা দিছো, তেজপাত, জিৰা, দালচিনি, ইলাচি। এইখিনি ভালকৈ ফুৰণ দি পেলাই 2 মিনিটমান এনেকৈ ৰাখি দিম। এটা ভাল সেন্ট ওলাই অহাৰ পিছত ইয়াত মই ব্যৱহাৰ কৰিম দুটা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কুটি লোৱা। পিঁয়াজখিনি দি আৰু 2-3 মিনিটমান সময় ফ্ৰাই কৰিম। অকণমান ভালকৈ ফ্ৰাই কৰিব লাগে। আৰু এতিয়া দি দিছোঁ আগৰ পৰা ৰেডি কৰি ৰখা চব্জিখিনি দিয়াৰ পিছত 3-4 মিনিটমান গেছৰ ফ্লেমটো হাই কৰি লৈ ভালকৈ ফ্ৰাই কৰি ল'ব, নহ'লে চব্জিৰ কেঁচা গোন্ধ এটা থাকি যায়। যিমানেই বেছি ফ্ৰাই হয় একচুৱেলি পোলাও খাবলৈ সিমানেই টেষ্ট হয়। চাইছে চব্জিৰ পৰা তেল বিৰিঙি আহিছে, মানে চব্জিটো ফ্ৰাই হৈ গ'ল আৰু অলপ আধা সিজিও গ'ল। মই ইয়াত দিছোঁ আদা নহৰু পেষ্ট দি অলপ লৰাই লৈছোঁ আৰু লগত দি দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই ইয়াত দিম চাউলখিনি মই তিয়াই ৰখা নাছিলোঁ, আগৰ পৰা ধুই লগে লগে ব্যৱহাৰ কৰিছোঁ। চাউলখিনিও অলপমান সময় লৈ ফ্ৰাই কৰি ল'ব লাগে। আৰু চাউলখিনি ভালকৈ ফ্ৰাই হ'লে ভাঙিও নাযায় আৰু নৰমো নহয়, এটা হৈ থাকে খাবলৈ। আৰু এতিয়া মই দি দিম পানী। মই ইয়াত চিচাৰৰ গিলাচেৰে 2 গিলাচমান পানী ব্যৱহাৰ কৰিছোঁ, কিয়নো চাউলখিনি লগে লগে ধুই দিছোঁ। অকণমান পানী সৰহকৈ লাগিব। চাইছে এতিয়া মই লাষ্টত ইয়াত দিম 3টামান কেঁচা জলকীয়া ফালি। আৰু এতিয়া কুকাৰৰ ঢাকন লগাই দিছোঁ। 3টা চিটি দিয়াৰ পিছত হৈ যাব। এয়া দেখক পোলাওখিনি কিমান ধুনীয়া হৈছে, খাবলৈও তেনেকৈ টেষ্টি হৈছিলে। যদি ভাল পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু একেবাৰে শেষলৈকে ভিডিঅ' চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।